নমস্কাৰ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছো কোকৰাঝাৰ লোকসভা সমষ্টিৰ আন এগৰাকী প্ৰাৰ্থী বিৰাজ ডেকা তেখেত সিপিএমৰ দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে আমি তেখেতক প্ৰথমতে আমাৰ ষ্টুডিঅ'লৈ আদৰণি জনাইছো নমস্কাৰ আপুনি এইবাৰ সিপিএম দলৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াইছে আপুনি ইতিমধ্যে আপুনি গোটেই সমষ্টিটোৰ মানে বিভিন্ন ঠাইত নিৰ্বাচনী কেম্পেইন কৰা আমাৰ পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত আপুনি ৰাইজৰ পৰা কেনে ধৰণৰ সঁহাৰি লাভ কৰিছে আমি এইকেইদিনতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ গোটেইকেইটা বিধানসভা সমষ্টি পৰিভ্ৰমণ কৰিছোঁ বিভিন্ন অংশবিলাকলৈকে গৈছোঁ আমি যেতিয়া ৰাইজৰ ওচৰলৈকে গৈছোঁ ৰাইজে আমাক মৰম চেনেহেৰে সকলোৱে আঁকোৱালি লৈছে আজি তেওঁলোকে দেখিছে যোৱা সময়ছোৱাত যিগৰাকী সাংসদ আছিল তেওঁলোকে সামগ্ৰিকভাৱে সমষ্টিৰ উন্নয়নৰ কোনো কাম কাজ নকৰিলে আগৰ সাংসদগৰাকী এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে এই কথাবিলাক আজি সাধাৰণ ৰাইজে সৰ্বসাধাৰণ ৰাইজে তেওঁলোকৰ নিজৰ মুখেৰে আজি কৈছে এইবিলাক আমি কোৱা কথা নহয় গতিকে আমি যেতিয়া গৈছোঁ তেওঁলোকে ভাবিছে যে এটা পৰিৱৰ্তনৰ বাৰ্তা এবাৰ আমি দিব পাৰিম সেইকাৰণে এবাৰ সৰ্বসাধাৰণ ৰাইজে আমাক কিন্তু গ্ৰহণ কৰিছে একচেপ্টেঞ্চটো আমাৰ আহিছে এইবাৰ আৰু এটা কথা ওলাইছে যে আপুনি আটাইতকৈ কনিষ্ঠতম প্ৰাৰ্থী আপুনি যুৱ প্ৰাৰ্থী আপোনাৰ অলপ বেকগ্ৰাউণ্ড আমাক ক'ব নেকি ৰাইজেও জানিব খুজিছে আপোনাৰ ঘৰ ক'ত বা আপুনি শিক্ষাগত অৰ্হতা বা তেনেধৰণৰ যিখিনি আৰু বায়'ডাটা বুলি ঠিক নকওঁ আমি ঠিক তেনেধৰণে অলপমান আপোনাৰ বিষয়ে ক'ব নেকি আমাক ইতিমধ্যে পেপাৰ পত্ৰ ওলাইছে হয়তো মই ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বকনিষ্ঠ প্ৰাৰ্থী হ'বও পাৰোঁ কাৰণ এতিয়ালৈকে যিহেতু গোটেইখিনি শেষ হোৱা নাই মনোনয়নৰ কাম মোৰ ঘৰ বাক্সা জিলাৰ গুৰেশ্বৰত মই স্কুলীয়া শিক্ষা গুৰেশ্বৰতে কৰিছোঁ গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তাৰপিছত মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ পূব কামৰূপ কলেজ বাইহাটা চাৰিআলিৰ পৰা মই আকৌ BA পঢ়িলোঁ ইংৰাজী বিষয়ত মই গুৰু বিষয় হিচাপে লৈ গুৰেশ্বৰ মহাবিদ্যালয়ৰ পৰা মই BA পাছ কৰিলোঁ তাৰপিছত কোকৰাঝাৰত থকা যি বড়োলেণ্ড বিশ্ববিদ্যালয় তাৰ পৰা মই ইংৰাজী সাহিত্যত মই স্নাতকোত্তৰ সম্পন্ন কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত মই 2016 চনত মই MA পাছ কৰিছোঁ ইয়াৰ পৰৱৰ্তী 2 বছৰত মই বাইহাটা চাৰিআলি BEd কলেজ তাতে মই আকৌ মই BEd ডিগ্ৰী কৰিলোঁ এইখিনি হৈছে মোৰ আনুষ্ঠানিক শিক্ষা আচ্ছা আপোনাৰ দলৰ বা আপুনি প্ৰাৰ্থী হিচাপে আপুনি কি ধৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে হওক বা কি ধৰণৰ মানে এটা লৈ আপুনি নিৰ্বাচনত আগবাঢ়িছে আমি দেখিছোঁ যে যোৱা সময়ছোৱাত আজি কিন্তু বিভিন্ন তথ্যবিলাকত আছে আপোনালোকে এইবিলাক গম পায় যে যিখিনি ভোটাৰ ৰাইজৰ আজি 60%তকৈ বেছি হৈছে যুৱ ভোটাৰ 40 বছৰৰ তলৰ কিন্তু আমি দেখিলোঁ যোৱা সময়ছোৱাত তেওঁলোকৰ যি কৰ্মসংস্থাপনৰ সমস্যা আজি এই কৰ্মসংস্থাপনৰ সমস্যা সাংঘাতিক ধৰণেৰে বৃদ্ধি পাইছে আমি CPIM দলে এইবাৰ এই কৰ্মসংস্থাপনৰ যিটো বিষয় এইটো ইছ্যু হিচাপে লৈছোঁ ইয়াৰ লগে লগে আজি আমি কৈছোঁ যোৱা সময়ছোৱাত BJP দলৰ চৰকাৰখনে বিভিন্ন উন্নয়নমূলক কাম কাজত সাংঘাতিক ধৰণেৰে ব্যৰ্থ হৈছে গতিকে BJP দলক পৰাস্ত কৰাৰ ইছ্যু এটা আমি লৈছোঁ আৰু যিবিলাক সমষ্টিত BJP প্ৰাৰ্থী নাই বিশেষকৈ আমি কোকৰাঝাৰ লোকসভা সমষ্টিত আজি BJP প্ৰাৰ্থী নাই তেওঁলোকৰ সহযোগী দলৰ প্ৰাৰ্থী আছে তেওঁলোকক পৰাস্ত কৰিব লাগে তাৰ লগে লগে লোকসভা সমষ্টিটোৰ উন্নয়নৰ প্ৰশ্নবিলাক আজি আহিছে কাৰণ আমি দেখিছোঁ যোৱা সময়ছোৱাত বিভিন্ন দলে কিছুমানে বড়োৰ নামত ৰাজনীতি কৰিছে কিছুমানে অবড়োৰ নামত ৰাজনীতি কৰিছে আমি কৈছোঁ সকলোৰে উন্নয়নৰ বাবে সকলোৰে সম অধিকাৰৰ বাবে আমি যুঁজ দিম আৰু সমষ্টিৰ উন্নয়নৰ প্ৰশ্নবিলাক আমি সংসদৰ মজিত আমি দাঙি ধৰিম আপোনাৰ বিৰুদ্ধে বা বিপক্ষে প্ৰমীলা ৰাণী ব্ৰহ্মৰ নিচিনা এজন জ্যেষ্ঠ নেত্ৰী আছে সাংসদ নৱকুমাৰ শৰণীয়াদেৱ আছে তেওঁলোকৰ বিৰুদ্ধে আপুনি কেনেকৈ যুঁজ দিব বুলি ভাবিছে হয় যিহেতু আমাক সাধাৰণ ভোটাৰ ৰাইজে আঁকোৱালি লৈছে আৰু আমি দেখিছোঁ যোৱা সময়ছোৱাত প্ৰমীলা ৰাণী বাইদেউ তেখেতে অসমৰ বৰ্তমানো তেখেতে মন্ত্ৰী কিন্তু আমি দেখিছোঁ তেখেতৰ বিভাগটো চম্ভালতো তেখেতে আজি বিভিন্ন বিষয়ত ব্যৰ্থ হৈছে আগৰ সাংসদগৰাকী নৱকুমাৰ শৰণীয়া ডাঙৰীয়া তেখেতেও কাগজে পত্ৰই উন্নয়নমূলক ধনৰ খৰচ কৰাবলৈ দেখুৱাইছে কিন্তু সমষ্টিৰ বিভিন্ন অংশবিলাকত আজি সম্পূৰ্ণ ব্যৰ্থ মোৰ মতে সম্পূৰ্ণ ব্যৰ্থ তেখেত এটা মোৰ কথা নহয় আচলতে ৰাইজে কৈছে এই কথাবিলাক ৰাজনীতিটো তেওঁ যি কৰে সেইটো ৰাজনীতিৰ সম্পৰ্কত আপোনাৰ মতামত
আমি কৈছোঁ যে যোৱা সময়ছোৱাত BPF দলৰ কিছুমান নীতিৰ ফলত BTC অঞ্চলৰ যিখিনি অন্যান্য জনগোষ্ঠীৰ ৰাইজ তেওঁলোক কিছু কিছু পৰিমাণে বঞ্চিত হৈছে এই কথা সত্য কিন্তু তাৰ বিপৰীতে আমি অবৰো ৰাজনীতি কৰিলে নহ'ব আমি কৈছোঁ যে যিখিনি জনগণ এই জনগণ একেলগে আমি কাম কাজ কৰিব লাগিব কাৰণ আমি দেখিছোঁ যোৱা সময়ছোৱাত কেৱল অবৰো ৰাইজ নহয় আচলতে সৰ্বসাধাৰণ যি আমাৰ বড়ো ৰাইজ আছে তেওঁলোকে কিন্তু বিভিন্ন দিশত বঞ্চিত হৈ আহি আছে গতিকে আমি বড়ো ৰাজনীতিৰ সম্পূৰ্ণ আমি বিৰোধী আমি কৈছোঁ সকলো অংশৰ জনগণে একলগ হৈ আমি উন্নয়নৰ বাবে অধিকাৰৰ বাবে আমি যুঁজ কৰিব লাগিব বিৰাজ ডেকা ৰাইজে কিয় ভোট দিব লাগে কাৰণ মই ভাবোঁ এই প্ৰশ্নবিলাক উন্নয়নৰ যি প্ৰশ্ন যুৱ সমাজৰ যি প্ৰশ্ন আমাৰ ঐক্যৰ যি প্ৰশ্ন আমাৰ একতাৰ যি প্ৰশ্ন অধিকাৰৰ যি প্ৰশ্ন এই প্ৰশ্নবিলাক আমি সংসদৰ মজিয়াত সঠিকভাৱে উত্থাপন কৰিব পাৰিম যোৱা সময়ছোৱাতো আমি উত্থাপন কৰি আহি আছোঁ ৰাজপথৰ আন্দোলন সংগ্ৰামত গতিকে সেইকাৰণে ভাবোঁ এবাৰ ভোটাৰ ৰাইজে আমাক ভোট প্ৰদান কৰিব এই ক্ষেত্ৰত আপুনি ভোটাৰ ৰাইজৰ পৰা সঁহাৰি কেনেদৰে পাম বুলি আশা কৰিছে ইতিমধ্যে আমি ভাল সঁহাৰি পাইছোঁ ভোটাৰ ৰাইজৰ পৰা তেওঁলোকে আমাক আঁকোৱালি লৈছে আৰু আমি আশা কৰিম ভোটৰ দিনাখনো তেওঁলোকে আমাক সম্পূৰ্ণ সঁহাৰি জনাব আৰু আমি নিৰ্বাচনত যিহেতু জিকিম বুলিয়ে অৱতীৰ্ণ হৈছোঁ গতিকে শেষ মুহূৰ্তলৈকে আমাৰ যুঁজ চলিব ভোটাৰ ৰাইজে আমাক আঁকোৱালি ল'ব এই আশা আমাৰ আছে কোকৰাঝাৰ সমষ্টিত 9জন প্ৰাৰ্থী আছে আপোনাৰ স্থান কিমান নম্বৰত হ'ব যিহেতু আমি ভোট যুদ্ধত অৱতীৰ্ণ হৈছোঁ নিশ্চিতভাৱে আমি জিকাৰ আশা লৈ আমি অৱতীৰ্ণ হৈছোঁ এই ভোট যুদ্ধত গতিকে আমি শেষ মুহূৰ্তলৈকে আমি যুঁজ দি যাম গতিকে আমি প্ৰথম স্থানত আমি থাকিম এই আশা আমাৰ আছে শেষত আপুনি ভোটাৰ ৰাইজক কোকৰাঝাৰ সমষ্টিৰ ভোটাৰ ৰাইজক কি ক'ব কোকৰাঝাৰ সমষ্টিৰ ভোটাৰ ৰাইজ এতিয়া যথেষ্ট সচেতন হৈছে এই কথা প্ৰত্যেকেই জানে ভোটাৰ ৰাইজে আজি বিভিন্ন প্ৰলোভনৰ ৰাজনীতি পৰিহাৰ কৰি বড়ো ৰাজনীতি পৰিহাৰ কৰি উন্নয়নৰ কাৰণে ঐক্যৰ কাৰণে সংহতিৰ কাৰণে তেওঁলোকে যুঁজ দিব এই আশা আমাৰ আছে শ্ৰদ্ধেয় ৰাইজলৈ আমাৰ এই আবেদন সকলোৱে যাতে আমাক CPM দলৰ প্ৰতীক কাঁচি হাতুৰি তৰাৰ চিনত ভোট প্ৰদান কৰে এই আবেদন আমি সকলো ৰাইজলৈকে জনাইছোঁ এয়া আছিল কোকৰাঝাৰ লোকসভা সমষ্টিৰ CPM প্ৰাৰ্থী বিৰাজ ডেকা তেখেতৰ নিৰ্বাচনৰ যি শ্লোগান বা প্ৰতিশ্ৰুতি বা তেওঁ কিয় ভোট দিব লাগে এই সম্পৰ্কত আপোনালোক কিছু কথা তেওঁ অৱগত কৰিলে আমি আশা ৰাখিছোঁ এই যিটো আমাৰ সমূহ সাক্ষাৎকাৰ ইয়াৰ দ্বাৰা আপোনালোকে কিবা হ'লেও তেওঁৰ বিষয়ে জানিব পাৰিছে আমি লগে লগে আজিৰ এই আমাৰ সাক্ষাৎকাৰটো ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ যাতে বৰপেটা এক্সপ্ৰেছ আমাৰ ছাবস্ক্ৰাইব কৰি থাকিব আৰু ইউটিউব চেনেলো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ফেচবুকত আপোনালোকে আমাক শ্বেয়াৰ বা লাইক কৰিব ধন্যবাদ